নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মই আহিলোঁ আৰু মই বৰ্তমান গুৱাহাটীত যাব ওলাইছোঁ। গুৱাহাটীত যোৱাৰ আগতে মই আপোনালোকক এটা কথা কওঁ, মানে মই এতিয়া গুৱাহাটীত গৈ আপোনালোকক গুৱাহাটীত বৰ্তমানৰ পৰিৱেশটো দেখাম। গুৱাহাটীত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে মই আপোনালোকক দেখাই আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে আপোনালোকক মই চমুকৈ কৈ থৈ দিছোঁ, গুৱাহাটীত বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে G20 সন্মিলন। মানে এই G20 সন্মিলনৰ বিষয়ে মই আপোনালোকক পিছত ক'ম, ভিডিঅ'টোৰ শেষত ক'ম কিনো G20 সন্মিলন। আৰু G20 সন্মিলনৰ কাৰণে গোটেই গুৱাহাটী চহৰখন এটা বেলেগ এটা ৰূপ দিছে। তাৰমানে আপুনি মানে দেখিলে ক'ব যে আপুনি বৰ্তমান গুৱাহাটীত নে বেলেগ এখন কিবা দেশত আছে। তো তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই সেই গোটেই পৰিৱেশটো আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই ভিডিঅ'টোৰ মাজতে আপোনালোকক কৈ দিম মানে G20 সন্মিলন মানে কিনো। আৰু বৰ্তমান চমুকৈ আপোনালোকক কৈ থৈ দিছোঁ, G20 সন্মিলন হৈছে 20খন ৰাষ্ট্ৰৰ প্ৰতিনিধি গুৱাহাটীলৈ আহিব, তাত আলোচনা কৰিব, মানে মানুহৰ কেনেকৈ ভাল কৰিব পাৰি, সমাজৰ কেনেকৈ ভাল কৰিব পাৰি, তেনেকুৱা ধৰণৰ গঠনমূলক আলোচনা হয় এই G20 সন্মিলনত। আৰু বৰ্তমান আজিৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে। এই গোটেই বস্তুটো মই দেখাই আছোঁ আৰু মই মানে ডিটেইলছত G20 সন্মিলনৰ বিষয়ে ক'ম। প্ৰথমতে আপোনালোক ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। মই গুৱাহাটীত যাব ওলাইছোঁ এতিয়া, আৰু মই এতিয়া পূৰা ৰেডি। তো অকণমান এনেকৈ চুচি লওঁ মাথাটো। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই বৰ্তমান গুৱাহাটীৰ তো মানে পৰিৱেশটো দেখাই আছোঁ, কেনেকুৱা গুৱাহাটীৰ পৰিৱেশটো G20ৰ কাৰণে কেনেকুৱাকৈ গুৱাহাটীখন সজাই তোলা হৈছে দেখাই আছোঁ, চাই থাকক। G20ৰ কাৰণে অকল গুৱাহাটীখনেই সজাই তোলা নাই, শুৱালকুছিতো ইয়াৰ প্ৰভাৱ পৰিছে। মই আপোনালোকক দেখাই আছোঁ শুৱালকুছিৰ ৰাস্তা ঘাটবিলাক কেনেকৈ সজাই তোলা হৈছে আৰু শুৱালকুছিখন প্ৰদৰ্শনী হিচাপে ৰাখিছে। মই আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়াকৈ মানে ৰাস্তা ঘাট আৰু শুৱালকুছিখন সজাই তোলা হৈছে। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। আৰু এনেকৈ শুৱালকুছিখন সজাই তোলা হৈছে। ইয়াত বহুত পুলিচ আছে, এই পাৰ্কখনৰ ভিতৰত পুলিচ আছে। এইখন বস্ত্ৰ উদ্যান শুৱালকুছিৰ, আৰু এইটো হৈছে শুৱালকুছিৰ গেট। এই পুলিচৰ গাড়ীবিলাক আহি আছে। আৰু এইটো হৈছে শিঙিমাৰীৰ পৰা শুৱালকুছিলৈ নতুনকৈ বনোৱা 4 লেন। এইটো শুৱালকুছিলৈ যাব পাৰি। মই বৰ্তমান গুৱাহাটীৰ ফালে গৈ আছোঁ, তো আপোনালোকক দেখাই আছোঁ আৰু গৈ কিনে গুৱাহাটীখন দেখাম। এনেকৈ সজাই তোলা হৈছে ৰাস্তাবিলাক, চাওক আপোনালোকে। আৰু আছে দেখাই আছোঁ। আৰু এয়া হৈছে আমিনগাঁও, আৰু মই বৰ্তমান আমিনগাঁৱতে আছোঁ। আৰু এইখিনিক চেকপোষ্ট বুলিও জনা যায়। তো এই G20ত অংশগ্ৰহণ কৰা প্ৰত্যেকখন ৰাষ্ট্ৰৰ পতাকা ইয়াত এনেকৈ ৰাখি থৈ দিছে। মইতো আপোনালোকক এই আমিনগাঁওখন অকণমান দেখালোঁ। তাৰপিছত আপোনালোকক মই লৈ গৈ আছোঁ জালুকবাৰীৰ পৰা আপোনালোকক মই একদম ৰেডিশ্যন ব্লু তালৈকে লৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো হৈছে আমিনগাঁৱৰ পৰিৱেশ বৰ্তমান। চাই লওক, এইটো আমিনগাঁৱৰ পৰিৱেশ। মই বৰ্তমান জালুকবাৰীত উপস্থিত হৈছোঁ। জালুকবাৰীৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাই দিম। তাৰে পিছত আপোনালোকক মই দেখাই দিম এটা বেলেগ বস্তু, মানে যিটো 6 লেন হৈ আছে জালুকবাৰীৰ পৰা খানাপাৰা এইফালে ক'বালৈকে হ'ব চাগে। তো হোৱা নাই, বনাই আছে। কিন্তু জালুকবাৰীৰ পৰা যিটো ৰেডিশ্যন ব্লু আছে তালৈকে ধুনীয়াকৈ সজাই তুলিছে। মানে এতিয়া সম্পূৰ্ণ হৈ উঠিছে 6 লেন। প্ৰায় 2-3 কিলোমিটাৰমান ৰাস্তা সম্পূৰ্ণ 6 লেন হৈ উঠিছে। তো সেই ৰাস্তাটো ধুনীয়াকৈ সজাই তুলিছে। তো আপোনালোকক মই দেখাই আছোঁ তাৰ পৰিৱেশটো। আৰু এতিয়া আপোনালোকক দেখাম জালুকবাৰী। মই বৰ্তমান জালুকবাৰীত আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, মই দেখাই আছোঁ আপোনালোকক ইমান ধুনীয়াকৈ গুৱাহাটীখন সজাই তুলিছে। এই চাওক, মানে এইবিলাক ধুনীয়াকৈ ৰং চং দিছে, মানে কিবা এটা ভাল লগা কৰিছে সেইবিলাক। এনেকৈ ডাঙৰ ডাঙৰ পোষ্টাৰবিলাক লগাই থৈ দিছে। আৰু ইয়াত লিখা আছে 1 আৰ্থ 1 ফেমিলি 1 ফিউচাৰ, মানে এখনেই পৃথিৱী, এটাই পৰিয়াল আৰু এটাই ভৱিষ্যত। চাওক, আৰু জালুকবাৰীৰ পৰা মই বৰ্তমান এইফালে গড়চুকৰ ফালে গৈ আছোঁ। তো আপোনালোকক দেখাই আছোঁ।
ইয়াত 20খন দেশৰ 20খন পতাকা এনেকৈ লগাই দিছে আৰু ইয়াৰ পৰা 6 লেন আৰম্ভ মই আপোনালোকক দেখাই আছোঁ 6 লেনটো কিমান ধুনীয়াকৈ বনাই আছে আৰু মানে ৰেডিশ্যন ব্লু আগলৈকে ধুনীয়াকৈ সজাই তোলা হৈছে অলৰেডি হৈ গৈছে কাম তো আপোনালোকক দেখাই আছোঁ মই এনেকৈ ধুনীয়াকৈ গছ চছ পুতি দিছে ৰাতিৰ ভিতৰতে ধুনীয়া হৈ পৰিছে গুৱাহাটী চাওক এয়া দৃশ্য খুব ধুনীয়াকৈ মানে ক'ম আৰু সঁচাকৈ বহুত ভাল লাগিছে আৰু আগৰ ফালে ৰেডিশ্যন ব্লু আছে তো তাৰ দৃশ্যটো মই আপোনালোকক দেখাই আছোঁ চাই থাকক G20 এটা কথা কৈ থৈ দিলোঁ আপোনালোকক এইখন কোনো ৰাজনৈতিক নেতাৰ মন্ত্ৰী বিধায়কৰ মানে মিটিং নহয় এইখন হৈছে 20খন দেশৰ আৰু এই ৰেডিশ্যন আহি পালোঁ মই এতিয়া তো চাওক আৰু এইখিনি হৈছে ৰেডিশ্যন ব্লুৰ সন্মুখৰ ভাগ এনেকৈ সজাই তোলা হৈছে এয়া চাওক আৰু এইফালে ৰেডিশ্যন ব্লুৰ ভিতৰত যায় হয় 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 তো আপোনালোকক ভিডিঅ'টো দেখালোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু মই যিখিনি মানে জানিছোঁ সেইখিনি মই আপোনালোকক কৈছোঁ কিবা ভুল হ'ব পাৰে আৰু যি নহওক তেতিয়ালৈ এৰিছোঁ